হাই দৰ্শক, আজি আমি পুনৰ স্বাগতম জনাইছোঁ ৰামধেনু ৰং চেনেলৰ ইউটিউব মৰিয়ালৈ। আজি আমি গাঁৱৰ দুজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিম। এজন হৈছে ৰং খোৱা ব্যক্তি, আনজন হৈছে গেলা খোৱা ব্যক্তি। ইতিমধ্যে আমাৰ মাজত গেলা খোৱা ব্যক্তিজন আহি উপস্থিত হৈছে। তেওঁক আহিবলৈ আহ্বান জনোৱা হ'ল। নমস্কাৰ। বহুত জেগা আছে, এইচেৰি যা দেখা পাইছে নাই? আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম লালবাল পাল। আপোনাৰ নামটো কোনে দিছিল? কোন থব মায়ে ৰুচি আৰু কোন থব তোৰ নাম কোন ৰুচি এইটো মায়ে দিছিল নামো। তে মোক সুধিছে আপুনি কওক যে আপুনি গেলা খাই কিমান ভাল পায়? মই গেলা খাই বহুত ভাল পাওঁ। দিনৰ হাজিৰা কিমান? হাজিৰা আছে মোৰ কিমান? বহুত আছে হাজিৰা। কেনেকে কি হ'ল? তোক কিয় লাগে? আমাৰ ঘৰ দুৱাৰ মুখত মায়ে মিহি তেল দি আছে। আমাৰ মিঠি তেল তেল দিম। মায়ে মিহি তেল মিঠি তেল দি কি কৰে? গাড়ীত ভৰে নেকি? গাড়ী নভৰয়, মূৰত খুৱাই মূৰত খুৱাই আঞ্জা বনাই। তেতিয়া মাছি আকৌ আচল কথাটো যাব লাগে। কৈছো যে আপুনি দিনৰ হাজিৰা কিমান তাকে সুধি আছো বাৰ বাৰ। আপুনি কৈ আছে মাৰ তেল দি আছে, এইটো কথা নেকি? দিনৰ হাজিৰা মোৰ 500 টকা ইনকাম। 500 টকা? মোৰ তাত যাবি নেকি? অলপ চাফা কৰিব কাম আছে। 1000 টকা কৰি দিম। হা কোৱাটাৰ এটা দিম, মোৰ কাম লাগে। মাৰামাৰি নকৰবি কিন্তু, ভালো কাৰণে মাতিছো তো। এতিয়া আচল কথাটো কবি না? ভাতি মোৰ টাইম নাই, যাব লাগে। কেনেকে আছা? পৰামৰ্শ দিমে ভাতি, গম পাবি। মোৰ আকৌ বেয়া মাল, মাৰ দিম নহয়, মৰি যাবি চলি। মাৰবি দেই, তোৰ শক্তি আছে, আমাৰ শক্তি নাই। মুণ্ডা ছিঙি যাব কৈ দিছো, মুণ্ডা ছিঙি যাব। শক্তি কিন্তু আমাৰ আছে ভাতি। কৈ দিছো মাতছে কৈ যাব লাগে, মোৰ টাইম নাই। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী আছে তিনিটা ল'ৰা ছোৱালী। কোনে কেইটাত কিমান পঢ়ি আছে? ডাঙৰ ল'ৰাটো এইবাৰ মেট্ৰিক দিব, আৰু মাজুটো 7 পাইছি, সৰুটো তৃতীয় পাইছি। এই মেট্ৰিক দিয়া ল'ৰাটোৰ এতিয়া কি হৈছে আপুনি ভাবি আছে? যে আপুনি সদায় সদায় মদ খাই পেলাই ঘৰত অশান্তি কৰি থাকে, ডাঙৰ ল'ৰাটো পঢ়িব পাৰিছে? ভাবি চাইছে? ল'ৰা কি দাল শান্তি হ'ব? মোক মালান দি মই 10 টকা। আপুনি এই সংস্কাৰ দিছে ল'ৰাজনক? পঢ়িব এৰি মদ আনিব দিছে? তোক কেনেকে লাগে? মোক লাগাৰ কথা নহয়, এইটো সমাজৰ লগত জড়িত হৈ আছে। আপোনাৰ ল'ৰাটো ডাঙৰ হৈ যদি মেট্ৰিক ভালকে পাছ কৰে, সমাজৰ এজন সুব্যক্তি হ'ব পাৰিব। পঢ়ি কি দাল কৰো? আমি কি কৰিছো? বিয়ে পাছ শুন নাচি, মই বিয়ে পাছ কৰা চলি আজিকালি মই বেলেগৰ তাৰে কুঠৰ মাৰি আছো। সেইটো হয়, কিন্তু আগৰ চৰকাৰ বেলেগ আছিল, এতিয়া চৰকাৰ বেলেগে। বাদ দে, আজি চৰকাৰ কি চৰকাৰ? বিজেপি চৰকাৰ। বাদ দে, বিজেপিৰ লগত সেইটো কথা নহয় যে আপোনাৰ ল'ৰাজনক তোৰ বেছি ইষ্টম, তোৰ মুখ মই খাইছো গেলা, তোৰ মুখ গুণছি নহয়। মই সেইটো কথা কোৱা নাই যে আপোনাৰ ঘৰৰ মই খাইছো তোৰ নিচি আহিছ। এতিয়া আমাৰ মাজত উপস্থিত আছে সমাজৰ সুনাগৰিক, তেওঁক আহিবলৈ আহ্বান জনোৱা হ'ল। নমস্কাৰ, আপোনাৰ নামটো কওক। মোৰ নাম হৰকান্ত দাস। আপুনি কি কৰে? মই খেতি কৰোঁ। খেতি কৰে হয় নেকি? আপোনাৰ ল'ৰা ছোৱালী কেইটা? মোৰ ল'ৰা ছোৱালী দুটা। কিমানত পঢ়ি আছে? এটা ফাইনেল দিব, হায়াৰ ছেকেণ্ডেৰী ফাইনেল, আৰু এটা ক্লাছ 10 পঢ়ি আছে। হয়। আপুনি কিমানলৈ পঢ়িছিল? মই ক্লাছ 5লৈ পঢ়িছিলোঁ। ক্লাছ 5? চাওক, আপুনি কৈছে যে বি এ পাছ কৰিছে। এইজন ব্যক্তিক চাওক, এইজন ব্যক্তি ক্লাছ 5লৈ পঢ়ি তেওঁ ল'ৰা ছোৱালীক পঢ়াই আছে। এইজন ব্যক্তি যদি পাৰে, আপুনি কিয় নোৱাৰে? পাৰিব? আজিৰ পৰা মদ খাব, ল'ৰা ছোৱালীক শিক্ষা দিব না? দিব? আপুনি কওক যে আপোনাৰ ঘৰ সংসাৰখন ভালদৰে চলি আছেনে? আছে, ভগৱানৰ আশীৰ্বাদ আছে। আপুনি সুখী নে তাৰ লৈ? সুখী, বহুত সুখী। হয়। আপুনি কওক যে এখেতে মদ খাই পেলাই ল'ৰা ছোৱালী পঢ়িবলৈ টান পাই আছে, তেওঁৰ ল'ৰা ছোৱালী বোলে মদ আনি দিয়ে। আপুনি জানে যে আজিকালি ল'ৰা ছোৱালী পঢ়ি সমাজৰ এগৰাকী সুনাগৰিক হয়, পঢ়ি শুনি ডাঙৰ মানুহ হয় বা ইঞ্জিনিয়াৰ, কোনোবা প্ৰফেচাৰ হয়, কিন্তু এখেতৰ ল'ৰা ছোৱালী মদ আনি দিয়ে। তাৰ বিষয়ে আপুনি কি ক'ব? কি ক'ব? ইয়াৰ ওপৰত মই কি ক'ম? তেখেতে জানিব লাগে, তেখেতেতো ফাইনেল কৰিছে। আপুনি ন কি আপুনি কিমান পঢ়া ছাৰ? বি এ পাছ। তেখেতে বি এ পাছ, তেখেতে জানিব লাগে ন। হয়। আমি এতিয়া সৰু মানুহ, আমি সেইটোৰ ওপৰত কি ক'ম কওকচোন? আমিতো ক্লাছ 5লৈ পঢ়া, হয় নে নহয়? আমি কি ক'ম? তেখেতে মোক শিকাব লাগে, হয় নে নহয়? সেইটোৱে আৰু ল'ৰা ছোৱালীক শিক্ষা দিব না আপুনি? নিশ্চয় নিশ্চয়। কিমানলৈ পঢ়াব ল'ৰা ছোৱালী? মই যিমান পঢ়ে মই সিমান পঢ়াম। ল'ৰা ছোৱালীৰ ইচ্ছা মতে মোৰ ইচ্ছা। আজিৰ পৰা নাখায়? সঁচা? মই ক্ষমা কৰি ঠিক আছে, আপুনি যাব পাৰে। আমি আনজন ব্যক্তিক বিচাৰিছো,
সেইজন হৈছে লাল খোৱা ব্যক্তি তেওঁ আহিবলৈ আহ্বান জনোৱা নমস্কাৰ অলপ সেই চাৰি যাওক জাগা আছেনে বাৰু ভিডিঅ' হৈছে নেকি দিনত কি মোৰ দিন ৰাতি চিন নাই ফালে জাগা আছেনে নাই আছে দেই আৰু গৰম ধৰিছে অলপমান বেছি দিছোন বেছি নহয় দেই এইটো ফেন দি থৈ দিছোঁ আৰু ওপৰত কিমান দেখা নাই নেকি মালবাকী ৰখি আছে আপুনি কয় যে আপোনাৰ নামটো কি মোৰ নাম বাস্তৱ বাস্তৱ এইবিলাক হয় নেকি ফুলদানি আপুনি কি কৰে মই বেকাৰ মই মাল খাই ভাল পাওঁ মই বেকাৰ বেকাৰ আপুনি লাল খাই যে লাল খোৱা পইচাটো ক'ৰ পৰা আহে আপুনি যদি মই বেকাৰ কি লাভ খাই পইচা মোক ফাদাৰে দে পইচা মই ফাদাৰক দম দিলি ফাদাৰে পইচা দিব লাগিব আপোনাৰ দেউতাৰে কি কৰে মোৰ দেউতা হাজিৰা কৰে দিন হাজিৰা দিন হাজিৰা কৰি আপোনাক পইচা দিয়ে মই দম দিওঁ না মই দম দিলে পইচা দিব লাগিব মোক মাল খাব লাগিব আপুনি কওক যে এখেতক দিন হাজিৰা কৰি দেউতাকে পইচা দিয়ে আপুনি কিয় তাৰমানে খোৱাব এইটো বস্তু কওকচোন কি খাই ভাল কি ক'ব পাব দাদা মোৰ বহুত দুখ কি দুখ আপোনাৰ মই মেট্ৰিক ভালকৈ পাছ কৰিছিলোঁ হয় কিন্তু কৰিলে কি হ'ব বহুত চাকৰিৰ কাৰণে ঘূৰি ঘূৰিলোঁ হয় ঘূৰি ঘূৰি নাই চাকৰিটো ল'বা কিনি নৰলোঁ হয় বহুত পইচা পাতি লাগে তাৰপাছত দেউতাক ক'লোঁ দেউতাক কৈছে মই পইচা দিব কাৰণটো মই কৈছোঁ মৰা আজি হ'ব দে সেনেকৈ কৈ কিনে তেতিয়াৰ পৰাই অলপ অলপকৈ আৰম্ভ কৰি বৰ্তমান এই পৰ্যায় পাইছোঁ মাল আপুনি কওক যে আপোনাৰ দেউতাই দিন হাজিৰা কৰে আপুনি দিন হাজিৰা কৰি গ'লে দেউতাৰ তোমাৰ গালি ধমকি বা যি কৰে আপুনি সেই কৰি পইচাটো লৈ আহে আপুনি ভাবি চাইছেনে যে দেউতাৰে দিনটো হাজিৰা কৰি ৰ'দে বতাহে কাম কৰি আপুনি পইচাটো অলপ টাইমতে উৰুৱাই দিয়ে এই বেয়া বস্তুটো খায় ভাবি আপুনি চাইছে এইটো আগতে চহৰত লৈ আপুনি কৰাৰ পৰা অলপমান খেলছি হয় সেইটো সেই কথা আপুনি নিজে ভাবিব লাগে যে দেউতাই মোক কিমান কষ্ট কৰি এই পইচাটো দিয়ে হয় চাকৰি ডাঙৰ কথা নহয় গম পাইছে না আপুনি চাকৰি ডাঙৰ কথা নহয় হয় নহয় হ'লেও কিমান মানুহক চাকৰি নকৰা খেতি কৰি চাওক এখেতলৈ চাওক এখেতে খেতি কৰি চলি আছে আপুনি এখেতে পাৰে আপুনি কিয় নৰে আপুনিতো এতিয়ালৈ বিয়াই কৰা নাই 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 মই তেতিয়াহ'লে এতিয়ালৈ আপুনি টকা পইচা জমা কৰিব লাগিছিল যে মই বিয়া পাতি ল'ৰা ছোৱালী ডাঙৰ মানুহ কৰিম হয় আপুনি ভাবিব লাগিছিল কিন্তু আপুনি কি কৰিছে এতিয়া দেউতাৰ পৰা ধমকি দি পেলাই পইচা নি আপুনি লাল খায় হয় হয় সেইটো কথা নেকি আপুনি ভাবি চাওক একবাৰ নহয় সেইটো মোৰ ভুল হৈছে যদি প্ৰত্যেকজন সমাজত যদি প্ৰত্যেকজন ব্যক্তি এনেকুৱা হয় সমাজখন কেনেকৈ থাকিব হয় হয় এনেকুৱা হ'লে সমাজ নাথাকে মই এটা কথা কওঁ মই আজিৰ পৰা মাল নাখাওঁ বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ হয় এই এনেকুৱা হ'লে এনেকুৱা যদি প্ৰত্যেকজন ব্যক্তি হয় যে সমাজৰ কোনো আৰু দৰ্শক কিছুমান কথা ক'ব বিচাৰিছোঁ কি কথা কওক মই মাল খাইছিলোঁ হয় বহুত মাল খাইছিলোঁ হয় চাকৰি নাপাবৰ কাৰণে মই মাল খোৱা হৈ গৈছিলোঁ হয় দেউতাৰ পইচা মই দেউতাক ধমকি দিওঁ ধমকি দি দেউতাৰ পইচা লয় তো গতিকে মই আৰু বেলেগ যোনে খাই দিলে বেয়া বস্তু মই মাল খাব হাক দিছোঁ এতিয়া মই এটা কথা কওঁ যে আগৰ চৰকাৰ বেলেগ আছিল এতিয়া চৰকাৰ বিজেপি চৰকাৰে কৈছে যে এইবাৰ 1 লাখ নিবনুৱা সংস্থাপন দিব কিন্তু আপুনিও যদি বিচাৰে আপোনাৰতো ভাল শিক্ষা আছে হয় হয় আপুনিও কিবা নহয় কিবা কামত সোমাব পাৰিব নিশ্চয় সেইটো আপুনি ভাবি চাইছে যে এনেকৈ গালি ধমকি দি পেলাই লাল খোৱা কিবা খোৱা এইটোতো নহয় ন সদায় দেউতাই কিমান পইচা দিব একদিন দেউতাৰে বুঢ়া হ'ব সিদিনাৰ পৰাতো হাজিৰা কৰিব নোৱাৰে আপুনি পইচা ক'ত পাব মই যেতিয়া পইচা নাপাম মোৰ জীৱনটো বৰবাদ বৰবাদ গেছি এইটো ডাঙৰ কথা এতিয়াও আপোনাৰ জীৱন যোৱাই নাই আধা পৰি আছে আপুনি এতিয়াও ভাল হোৱাৰ টাইম আছে গম পাইছে মই চেষ্টা কৰিম আপোনালোকক প্ৰতিশ্ৰুতি হিচাপে হয় পাম বুলি মই ঠিক আছে আজিৰ পৰা ভাল কাম কৰিব ভাল ব্যক্তি হ'ব এখেতলৈ চাওক এখেতে খেতি কৰি সমাজৰ সুনাগৰিক হৈ আছে এতিয়া কিমান মানুহ ভাল পায় এখেতক হয় দেখিলে এখেতৰ পৰিয়ালটো সুখী পৰিয়াল হয় 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 কাৰণ মদ বা মাদক দ্ৰব্য যিয়ে সেৱন নকৰে তেওঁৰ পৰিয়াল সদায় সুস্থ সবল হৈ থাকে বা সুখী হৈ থাকে দাদা মোৰ ভুল হৈছে সেইবাবে আপোনাক কৈছোঁ যে আজিৰ পৰা ভাল মানুহ হওক যে সুনাগৰিক হ'বলৈ চেষ্টা কৰক ঠিক আছে এতিয়া আপোনাক কৈছোঁ শুনক আপোনাৰ কৰ্মসংস্থাপন দিয়াৰ দায়িত্ব মোৰ মই যিমান পাৰোঁ আপোনাক সহায় কৰিম আপোনাৰ ঘৰত যাম আপোনাৰ মা দেউতাৰ লগত কথা পাতিম আৰু যিমান পাৰোঁ মই সহায় কৰিম আপুনি সেই বিষয়ে একো নাভাবিব আৰু দুখ নকৰিব কাৰণ আপোনাৰ বহুত সময় আছে আপুনি বহুত কৰিব পাৰিব আজিৰ পৰা মই মাল নাখাওঁ হয় আপুনি কিবা ক'ব নেকি সিহঁতক কিবা উপদেশ দিব নেকি যে কেনেকৈ কৰিব লাগে মই কি ক'ম আপোনাক ছাৰে যি কৈছে সেইটো শুনি লওক ছাৰেতো আপোনাক সহায় কৰিম বুলি ক'লে ন শুনি মই আজি আপোনাৰ লগত দূৰত মই কথা দিছোঁ আজিৰ পৰা মই ভাল হ'ম আপুনি টেনশ্যন নকৰিব আপোনাৰ দুখ কষ্ট আমাৰ বুলি ভাবি ল'ম সদায় আপুনি এতিয়া যাব পাৰে মই যাওঁ যাওক আপুনি যাওক ভালকৈ যাব
এতিয়া আপোনালোকক কৈছোঁ, আপোনালোকৰ আশে পাশেও কিজানি এনেকুৱা মানুহ আছে যিয়ে মাল খাই বা ৰম খাই ভাল পায়। সেনেকুৱা মানুহবিলাকে মাক দেউতাক বা গাৰ্জেন কিছুমান মানুহক ধমকি দি পেলাই পইচা আনে। সিহঁতৰ কাৰণে সুপৰামৰ্শ দেখুৱাওক আৰু এখেতৰ দৰে সদায় সুনাগৰিক হওক। এখেতেওতো মানুহৰ কৰ্মত ডাঙৰ সৰু নাই, কাৰণ মানুহে হাজিৰা কৰিও ভালকৈ আছে, কিছুমানে চাকৰি কৰিও বেয়াকৈ আছে। সেইবাবে কৈছোঁ যে কৰ্মত ডাঙৰ সৰু নাই। কষ্টৰ ফল মিঠা সদায়। আপুনি কি ক'ব? মই কি ক'ম, মই ক'ম কষ্টৰ ফল সদায় মিঠা, কষ্ট কৰক হয়, সুখত থাকিব পাৰিব। আৰু সেই মাদক দ্ৰব্য সেৱন কৰক, বন্ধ কৰক আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। সকলো মিলি প্ৰতিবাদ কৰিলেহে মাদক দ্ৰব্য সেৱন কৰা বন্ধ হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ৰ'বা কাষত থকা ক্লিক কৰি দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো এবাৰ নতুন চেনেল ৰামধেনুৰ ৰং। এইটো এবাৰ ফাৰ্ষ্ট ভিডিঅ'। ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰক চাই পেলাই আমি ভিডিঅ' কৰিছোঁ। ইয়াত বহুত ভুল হৈছে, ইয়াক কমেণ্ট কৰি জনাই দিলে হ'ল। আৰু লগতে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত দি থকা ঘণ্টা বাটনটো ক্লিক কৰিব নাপাহৰিব।